মিৰ্জাত গৈ আছোঁ কি বুলি কয় ইয়াৰিংছ ল'ব আছে আৰু কেপছ ল'ব আছে ক'ৰ পৰা বস্তুবিলাক লওঁ তো একচুৱেলি ডাইৰেক্টলি মাৰ্কেট আছে মিৰ্জাত এখন আৰডি ট্ৰেক্টৰ বুলি কিনে তো আজি দেখাম এই আমি ক'ৰ পৰা বাই কৰোঁ তো একচুৱেলি তাতে চব পায় এই চশমা পাব তো একচুৱেলি হেয়াৰ কালাৰ তাৰপিছতে ইয়াৰিংছ লকেট চব চবতে পাব কেপছ তো ৱাট চব পাব সো গাইজ এতিয়া আহি পালোঁ তিনিআলি ধুনীয়া টাইমত আহি পাইছোঁ ৰেলখন আহি আছে অকণমান ৰখিলে গেটখন দিব যাব পাৰিম বিন্দাছ ৰেলখন দেখা পাইছে গাইজ এইখন বহুত দীঘল দেই বাবা ৰখিব লাগিব অলপ টাইম হলি হা এতিয়া কিবা কিবি ল'ব লগা আছে হা লগিং কৰি আছোঁ হা লগাইছে এতিয়া ফাইনেলি ৰেলখন পাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ মিৰ্জাত তো একচুৱেলি বহুত ভিৰ হৈছে বহুত টাইম ৰ'ব লগা হয় একচুৱেলি ৰাস্তাটো সৰু হয় না সেইকাৰণে অলপ দেৰি হৈ গ'ল বেছি টাইম ৰখিব নলগা হ'ল আমি মোটামুটি 10 মিনিট ৰখিলোঁ এনেকুৱা জামত ধুনীয়া লাগিব গাইজ এতিয়া আমি মিৰ্জা আহি পালোঁ জাষ্ট মই একচুৱেলি ইণ্ট্ৰ' দিয়াই নাই পাব্লিক ইয়াৰ আগত মই উঠিম ইণ্ট্ৰ' তো হেই হোৱাটছআপ গাইজ দিছ মি চুহান চান বেক টু দ্য গেইন এ নিউ ভিডিঅ' ধুমুহা ব্ৰ ইফালে এইটো মিৰ্জা অঞ্চলত হৈছে দুৰ্গা মন্দিৰ তো এটা দুৰ্গা পূজা হয় চাব আহিছিলোঁ আমি মই থাকোঁতে এই মিৰ্জা চকত জাষ্ট আমি ঘূৰিয়ে ফুৰিছিলোঁ গাইজ জানাই মই কেনে তো আমি এতিয়া গৈ আছোঁ আৰু দ্বিতীয় ট্ৰেক্টৰ বিষ্ণু মাৰ্কেট তো তাতে চাওঁ কি পাওঁ যদি ভাল লাগে লৈ ল'ম তো ফাইনেলি দেখাই আছোঁ এই ট্ৰেক্টৰ বিষ্ণু মাৰ্কেট তো গাইজ এতিয়া বিষ্ণু মাৰ্কেটত আমি সোমাইছোঁ খুৰা ভালে আছে চব আছে একচুৱেলি আমি আহিলোঁ এতিয়া মাৰ্কেট হয় এটা তো ইয়াতে চব আপোনালোকক ইমান যদি ভাল লাগে তো এইবিলাক চব আছে তো ঘড়ী আছে এইফালে কেপছ তো বিভিন্ন ধৰণৰ কেপছ আছে আৰু এইফালে চব ৰুমাল টপ কেপছ আৰু এইফালে গুগলছ তো চাব পাৰে চব ধুনীয়া ধুনীয়া আছে তো একচুৱেলি তাতে চব লকেট চকেট আছে তো চাব পাৰে তো একচুৱেলি খুৰাই কল যে কি বুলি কয় খুৰাই কোনোদিনা আহিব কেমেৰাত আগত সন্মুখত আহি একচুৱেলি সেইকাৰণে খুৰাক নেদেখালোঁ খুৰাই গৈছে যিমান পাৰে জব দোকানখন দেখাব তো একচুৱেলি খালি খুৰাই গৈছে মোক কেমেৰাত নুঠাব তো সেইকাৰণে অলপমান প্ৰব্লেম হ'ল তো একো নাই আৰু প্ৰথম জাষ্ট আহি কিনে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো এতিয়া কাপোৰ এটা আহিছিলে তাহাঁতেও কল যে তাহাঁতৰ আমি যোৱাৰ পিছতে ভিডিঅ'টো কৰিবি তো একো নাই তো একচুৱেলি দেখাই আছোঁ এইবিলাক কেপছ তো আৰু তো ইয়াৰিংছ আৰু চ' লকেট পাব ইয়াৰিংছ তো ইয়াতে গুগলছ বিভিন্ন ধৰণৰ আছে গুগলছ তো চাইজ এইফালে কেপছ তো হেয়াৰ কালাৰ কেপছ ৰুমাল আৰু ৱাটছ চব আছে ডল তো এতিয়া আমি চাম তো আপোনালোকে যি মন যায় তো ল'ব পাৰিব এতিয়া আহি কিনে ল'ৰা ছোৱালী চব কাৰণে ধুনীয়া ধুনীয়া বস্তু পায় এতিয়া তো গাইজ খুৰাই একচুৱেলি আমাক ইয়াত ৰুম এটা আছে তো তাতে লৈ আনিলে আমাক তো একচুৱেলি মই ভিডিঅ' বনোৱাৰ কাৰণে ক'লে যে ওপৰৰ মহলাত আৰু ধুনীয়া ধুনীয়া আছে বহুত বস্তু তো সেইকাৰণে খুৰাই লৈ আহিলে আমাক তো এতিয়া গৈ আছোঁ খুৰাৰ লগত পিছে পিছে চাই থাকিব এই মাইনা একচুৱেলি খুৰাই আমাক আনিলে ওপৰৰ মহলাত বিভিন্ন ধৰণৰ সেনেকুৱাই বহুত গিফ্ট আপোনালোকে ইয়াৰপৰা ল'ব পাৰিব বাই কৰিব পাৰিব দোকানৰ নামটো কৃষ্ণচূড়া তো ইফালে বিভিন্ন ধৰণৰ বস্তু আছে তো ফুলৰ কাপ এনেকুৱা ফুলৰ ধুনীয়া ধুনীয়া সেইবিলাক আৰু ইফালে এইবিলাক কৰা ইয়াৰিংছ আপোনালোকে চব বাই কৰিব পাৰিব ইয়াৰ পৰা তো মিৰ্জা হয় একচুৱেলি মিৰ্জা মেইন চাৰিআলিত তো খুৰা আদি ট্ৰেক্টৰ ন বিষ্ণু মাৰ্কেটত এখন বিষ্ণু মাৰ্কেটৰে এটা অংশ মানে তো এইবিলাক চব পাব আপোনালোকে দেখাই দিয়ে একবাৰ চব ফ্ল'ৰ্ছ ধুনীয়া ধুনীয়া ফ্ল'ৰ্ছ গিফ্টিঙৰ কাৰণে ভাল না খুৰা একদম বেষ্ট তো এইফালে চব আছে ইফালে জাপি টাপি চব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে খুৰাই ৰুমটো মই খুৰাই কল ল'লে ধুনীয়া ধুনীয়া গিফ্ট আছে তো যদি
কোনোবাক ইয়াৰ পৰা বাই কৰিব পাৰে তো চবে বাই কৰিব পাৰে ইয়াৰ পৰা সেইকাৰণে খুৰাই আনিলে আমাক তো এতিয়া এই পেইণ্টিংবিলাক আছে ইফালে ধুনীয়া ধুনীয়া পেইণ্টিং আপোনালোকে ল'ব পাৰিব ইয়াত আহি কেনে ভাটৌ চৰাই কিবা কাগজত হয় না খুৰা এইটো কাগজত কোনটো খুৰা এইটো প্লাষ্টিকৰ মইতো অৰিজিনেল ভাবি আছোঁ চ' গাইছ একচুৱেলি এইটো মই ভাবি আছোঁ অৰিজিনেল কিন্তু অৰিজিনেল নহয় প্লাষ্টিকৰ হয় আমাৰ ঘৰতে এনেকুৱা আছে খুৰা মই ভাবিছিলোঁ সেইকাৰণে অৰিজিনেল বুলি কেনে চব এইবিলাক এই প্লাষ্টিকৰ হয় ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ চাব পাৰে খুৰা দামবিলাক কিমান কিমান ইয়াৰ এতিয়া খুৰা ধৰিছে কেমেৰা আমাৰ বহুত ভাল লাগিছে একচুৱেলি খুৰাই কেমেৰা ধৰি আছে খুৰা এনে ক'ব এইবিলাকৰ দামবিলাক কেনেকৈ নাই এইবিলাক তোমাৰ 250 350 আছে লাইনটো গৈছে হা আৰু খুৰা এইবাৰ ডলছবিলাক এইবোৰ তোমাৰ পাৰ পিচ 50 এইবিলাক আছে এইবিলাক চব আৰু এইবিলাক খুৰা আমি এইটো তোমাৰ হ'লচেল বেলেগ হয় ঠিক আছে আৰু খুৰা কিবা ডিছকাউণ্ট দিব নহয় দি দিম আহিবা তো এতিয়া আমি গৈ আছোঁ এইটো দোকানটো হয় কৃষ্ণচূড়া এইটো দোকানটোৰ নাম কৃষ্ণচূড়া বিষ্ণু মাৰ্কেটত ভিতৰত সোমাই আহিলে হ'ল বিষ্ণু মাৰ্কেটত তো খুৰা লগ পাব ঠিকে আছে লাইফত প্ৰথম এনেকৈ ভিডিঅ' বনাব আহোঁতে এনেকৈ লৈ আহিলে ওপৰৰ মোবাইলত তো বহুত হেপী একচুৱেলি মোক নিজকে লাগিলে অলপমান বহুত ডাঙৰ ইউটিউবাৰ কিন্তু ইউটিউবাৰ গাইছ কোনফালে ভেন আমি আহিছোঁ কোনফালে দিৰে চ' আহি গাইছ ৰাস্তাই কৰিছিলোঁ দুই একদিনাকে পইচা 400 আনিছোঁ বহুত ভাল লাগিছে মোক গাইছ মই মিটাত আহোঁতে আৰু এটা ভাইক লগ পালোঁ তো ইয়াৰ চেনেল এটা আছে বোলে চেনেলৰ নামটো কি কৈলাশ ট্ৰেভেলিং চাব আপোনালোকে আৰু মোৰ যিমান উই লাভ ট্ৰেভেলিং উই লাভ ট্ৰেভেলিং তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তো মোৰ যিমান ইয়াতে ভিউৱাৰ ছাবস্ক্ৰাইবাৰ আছে তো ভাইকো ছাপোৰ্ট কৰিবি তো তাৰ চেনেল ছাবস্ক্ৰাইব কৰিবি আৰু খুৰা ইয়াৰিংছ ওলাই দিবি ইয়াৰিংছ চ' এইবিলাক চব আপোনালোকে বাই কৰিব পাৰিব ইয়াৰিংছ গেমিং কৰি ভাল পাওঁ সেইকাৰণে ফুটবলৰ ল'লোঁ এটা আৰু এইটো অলপমান আনকমন টাইপৰ বস্তুবিলাক ভাল লাগে তাই সেইকাৰণে এইটো স্পাইডাৰৰ এই জালটো ল'লোঁ আৰু এইটো বহুত ভাল লাগে মোক আগৰ পৰাই তো এইটো ল'লোঁ এই দুটা দিবি হা কলপাত নহয় একচুৱেলি কি হয় প্লাষ্টিকৰ হয় এতিয়া আৰু চাব পাৰে ৰুমাল লাগিলে ৰুমাল ল'ব পাৰিব ইফালে দল কি ধুনীয়া ধুনীয়া দল গিফ্ট একচুৱেলি গাৰ্লফ্ৰেণ্ডৰ কাৰণে গিফ্ট দিব ধুনীয়া বস্তু ইফালে বেচলাইক লাগিব বেচলাইক কৰে বোলে বেচলাইকবিলাক কিমানকৈ
20 টকা তো এনেকুৱা বেচলাইট ধুনীয়া ধুনীয়া ব্লেচলাইট পাব মহাকাল তো জানে আজিকালি মহাদেৱৰ বস্তু চবেই ভাল পায় তো বহুতকেইটা কালাৰ আছে অৰেঞ্জ কালাৰ তো ব্লু আৰু এইটো য়েলো গ্ৰীণ ৰেড তো এনেকুৱা বেচ লাইক ল'ব পাৰিব এইবিলাক ধুনীয়া ধুনীয়া বেচ লাইক আৰু এইবিলাক বেচ লাইক চব ল'ব পাৰিব মই কিন্তু এনেকুৱাটো বহুত ভাল লাগিছে একচুৱেলিতে এই খৰিৰ দৰে হুক এটা আছে হাঁকুৰা বেচ লাইক লৈ লওঁ তো মই এইটো লৈ ল'লোঁ বেচ লাইক কেনেকুৱা লাগিছে গাইছ মহাকাল অকণমান ভলদৰে কৰোঁতে ধুনীয়া লগা হৈ আছিলে কেইদিনমান পিছত পাব হেয়াৰ ট্ৰেন্সফৰ্মেশ্যনৰ ভিডিঅ' পাই যাব আপোনালোকে তো বেছ লাইকটো লৈ ল'লোঁ টকা আৰু এইটো 20 টকা বোলে তাৰপিছত 10 আৰু এইটো কেপছটো লৈ ল'লোঁ তো ইমানখিনি আৰু গোটাই ইয়াতে যিবিলাকে আহে তো আমি পুৰা নাম্বাৰটো ডিছক্ৰিপশ্যন দি দিম তো এতিয়া আমি কিবা খাবলৈ গৈ আছোঁ কেবিন আহি গৈছোঁ আমি এতিয়া আছোঁ তো পৰঠা খাই লওঁ আৰু কেনে লাগিছে এতিয়া অলপ পৰঠা আনিব দিলোঁ নহয় পুৰা পৰঠা পুৰা হাই আমি ফাইনালি চাহ খাই ল'লোঁ তো একচুৱেলি আমি এতিয়া ঘৰতে আছোঁ তো যদি ভিডিঅ' ভাল লাগে কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিব নাপালে হৈ গাইজ আজি বাই